নমস্কাৰ বন্ধুসকল, মই টিকেশ্বৰ মটিভেশ্যনেল আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক পাঠ কৰি শুনাম আঘাতপ্ৰাপ্ত কটু প্ৰবচনৰ পঞ্চম অধ্যায়। আৰু চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাব। তো আহক এতিয়া আমি শুনো আঘাতপ্ৰাপ্ত কটু প্ৰবচনৰ পঞ্চম অধ্যায়। আপুনি যিমান অভ্যাস কৰিব সিমানেই আপুনি আপোনাৰ কাৰ্যত সক্ষম প্ৰতিভাশালী হৈ যাব। যেনে কোনো কঠোৰ শিল হাতুৰিৰে 100 বাৰ মৰাৰ কাৰণে ভাঙিছে, তেতিয়াহ'লে ইয়াৰ অৰ্থ এইটো কেতিয়াও নহয় যে সেইটো শিল 100 বাৰতে ভাঙিছে। সেই শিলটো হাতুৰিৰে প্ৰভাৱ প্ৰথমবাৰৰ পৰাই পৰিছিল। আপুনিও আপোনাৰ লক্ষ্য পাবৰ বাবে নিৰন্তৰে কঠোৰ প্ৰয়াস কৰি থাকিব লাগে, কাৰণ প্ৰথমবাৰে কৰা প্ৰয়াসেৰে আপোনাৰ সফলতাৰ আৰম্ভ হৈ যায়। পুণ্যৰে প্ৰাপ্ত কৰা বস্তু আৰু পচন্দেৰে প্ৰাপ্ত কৰা বস্তু দুয়োৰে মাজত পাৰ্থক্য থাকে। পচন্দ কৰি আমি আমাৰ পচন্দৰ পত্নীক পাব পাৰোঁ, কিন্তু মাক পাব নোৱাৰোঁ। মাক কেৱল পুণ্য কৰিহে পাব পাৰি। মা নোহোৱাহেঁতেন আমি নহ'লোহেঁতেন, এইখন সংসাৰ নহ'লহেঁতেন। সেইকাৰণে সংসাৰৰ প্ৰত্যেক সভ্যতা, সামাজিক ব্যৱস্থা, নৈতিক শিক্ষা আৰু ধাৰ্মিক গ্ৰন্থত মাক বিশিষ্ট স্থান দিয়া হৈছে। হিন্দু ধৰ্মৰ মতে মাতকৈ ডাঙৰ কোনো নহয়। মুছলিম ধৰ্মৰ মতে মাৰ ভৰিৰ তলত স্বৰ্গ আছে। যি ব্যক্তিয়ে নিজৰ মাকৰ নহয় তেওঁ সংসাৰত কাৰোৰে হ'ব নোৱাৰে। এনে ব্যক্তি আৰু পশুত কোনো ভেদ নাথাকে। আজি আমি সমাজৰ চাৰিওফালে চাওঁ, যেতিয়া পাওঁ যে স্বাৰ্থৰ কথা উল্লেখনীয়। স্বাৰ্থ সিদ্ধিৰ বাবে লুট, মাৰপিট, পাপ আৰু অত্যাচাৰ দিনক দিনে বাঢ়িছে। মনুষ্যই এইটো কথা পাহৰি গৈছে যে কালিলৈ তেওঁ মৰিব লাগিব। তাৰপিছত ঈশ্বৰে তেওঁৰ পৰা তেওঁৰ কৰ্মৰ হিচাপ লয়। মোৰ মতে এই অসামাজিক আৰু অমানৱীয় প্ৰবৃত্তি ৰখোৱাৰ এইটোৱেই উপায় হয় যে আমি চাৰিওফালে মৰাশালী আৰু অৱস্থান নিৰ্মাণ কৰিব লাগে, য'ৰ পৰা যদি কোনো ব্যক্তি পাৰ হৈ যায় তেতিয়া তাত জ্বলি থকা মৰাশ আৰু পুতি দিয়া মানুহক দেখি তেওঁৰ আত্মা কঁপি উঠিব আৰু মৃত্যুৰ ভয় সন্মুখলৈ আহিব। তেওঁ ভাবিবলৈ বিবশ হৈ যাব যে তেওঁ সংসাৰত একো লৈ অহা নাছিল আৰু একো লৈ যাব নোৱাৰে। তেতিয়াহ'লে নিজৰ স্বাৰ্থৰ বাবে অমানৱীয় কাৰ্য কৰিলে কি লাভ? যদি এনেকুৱা হৈ যায় তেতিয়াহ'লে সংসাৰত বাঢ়ি গৈ থকা স্বাৰ্থপৰ লুট, মাৰপিট, অত্যাচাৰ আদিৰ দৰে পাপ হৃদয়হে মনত ৰাখিব। য'ত স্বাৰ্থ থাকে তাত মোহ, মায়া, ক্ৰোধ আৰু হিংসা আদিৰ দৰে পাপ ভৰি পৰে। নিজৰ লগতে আনৰ প্ৰতি যোগাত্ম বিচাৰ ৰাখক আৰু পৰোপকাৰী হওক। যিদিনা আপুনি আপোনাৰ স্বাৰ্থৰ পৰা ওপৰলৈ উঠি কাৰ্য কৰিব ধৰিব, সেই দিনৰ পৰা আপোনাৰ মানৱ হোৱাৰ আৰম্ভণি হৈ যাব। ধন্যবাদ থাকিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। তো চেনেলটো এতিয়ালৈকে কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।